ভাৰতৰ নিবনুৱা সমস্যা বৰ্তমান ভাৰতৰ এক অন্যতম বৃহৎ সমস্যা ৰূপে পৰিগণিত হৈছে নিবনুৱা সমস্যা। লকডাউন আৰম্ভ হোৱাৰে পৰাই দেশৰ বহু যুৱকৰ চাকৰি হেৰাই গ'ল। বহু লোকে দৰমহা পোৱা নাই। ৫৬% পৰ্যন্ত আয় হ্ৰাস পাইছে। বিদেশত কাম কৰা বহু পৰিণত নিবনুৱাই কাম হেৰুৱাব লগা হৈছে। লকডাউনৰ পিছত নতুন নীতি অৱলম্বন কৰাৰ ফলত কুৱেইটতে ৪ লাখ ভাৰতীয় নিবনুৱাই কাম হেৰুৱাইছে। এনেবোৰ বিষয়বস্তুৰ ওপৰত আজি ভাৰতীয় যুৱ কংগ্ৰেছে সমগ্ৰ দেশজুৰি অনলাইন প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে দেশজুৰি অনলাইন প্ৰতিবাদ সাব্যস্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনৰ আগত কৈছিল প্ৰতি বছৰে ২ কোটি চাকৰি দিয়া হ'ব, কিন্তু বাস্তৱ ক্ষেত্ৰত তেনে কোনো চাকৰি উৎপন্ন হোৱা দেখা নগ'ল বুলি মত পোষণ কৰিছে একাংশ কংগ্ৰেছী নেতাই। নমস্কাৰ, মই কামৰুল ইছলাম চৌধুৰী, সভাপতি অসম প্ৰদেশ যুৱ কংগ্ৰেছ। আজি ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে গোটেই ভাৰতব্যাপী এটা অনলাইন কেম্পেইন আমি আৰম্ভ কৰিছোঁ, ৰোজগাৰ দৌ বুলি। এই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে যোৱা ২০১৪ৰ পৰা আজিলৈকে ভাৰতবৰ্ষ আৰু বিশেষকৈ অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছিল আৰু যি আমাৰ যুৱক যুৱতীসকলৰ লগত যি প্ৰতাৰণা কৰিছে, এই কথাখিনি আজি ৰাইজৰ মাজত লৈ যাবলৈ আমি এই কেম্পেইনটো আৰম্ভ কৰিছোঁ। আপোনালোকৰ মনত আছেনে যে ২০১৪ৰ নিৰ্বাচনৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে বছৰি তেওঁ ২ কোটিকৈ চাকৰি দিব, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে বছৰি ২০১৬ নিৰ্বাচনত কৈছিল যে ২০ লাখকৈ তেওঁ চাকৰি দিব। আজি ২ কোটিকৈ চাকৰি যদি ২০১৪ৰ পৰা দিলে হয়, আজি প্ৰায় ১২ কোটি চাকৰি হ'লে হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰে যদি ২০ লাখকৈ চাকৰি দিলে হয়, তেতিয়াহ'লে অসমৰ যুৱ সমাজে প্ৰায় এই ৪টা বছৰত ৮০ লাখ চাকৰি পাব লাগিছিল। আমি ১ লাখ চাকৰি পাইছোঁনে? আমি কি পাইছোঁ? আমি বিভিন্ন ৰাজহুৱা খণ্ডৰ যিবোৰ উদ্যোগ আছে সেইবোৰ আমি কি দেখিছোঁ যে ব্যক্তিগত খণ্ডৰ মালিকাধীন কিছুমান কোম্পানীত তেওঁলোকে দি দিছে। আজি আমি নেশ্যনেল চেম্পল ছাৰ্ভে, যিটো কেন্দ্ৰীয় চৰকাৰৰ যিটো বিভিন্ন ডাটা তেওঁলোকে কালেকশ্যন কৰিছে, সেই NSSৰ মতে কিছুমান ডাটা আপোনালোকৰ ওচৰত আনিব বিচাৰিছোঁ। NSSয়ে কৈছে যে ২০১১-১২ চনত ভাৰতবৰ্ষৰ নিবনুৱাৰ হাৰ আছিল প্ৰায় 2.2% আৰু ২০১৭-১৮ত আছিল 6.1%। আমি চবে জানো যে ২০১৭-১৮ত কোনো কৰোণাও নাছিল, কোনো মহামাৰীও নাছিল, কিন্তু ২০১৭-১৮ চনত এই 6.1%টো আছিল যোৱা ৪৫টা বছৰত আটাইতকৈ বেছি নিবনুৱা ভাৰতবৰ্ষৰ ইতিহাসত। আজি কৰোণা আৰম্ভ হোৱাৰ আগত নিবনুৱাৰ হাৰ ভাৰতবৰ্ষত আছিল 8.7%, এতিয়া বাঢ়ি বাঢ়ি হৈছে 23.4%, আৰু এইটো ২৭%লৈকে যাব বুলি আমাৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকে কৈছে। এই নিবনুৱা সমস্যাটো কৰোণাৰ আগতো, ক'ভিড যেতিয়ালৈকে অহা নাই তেতিয়াও কেন্দ্ৰীয় চৰকাৰ বিফল আছিল, এতিয়াতো আৰু ১০ গুণ বেছি তেওঁলোক বিফল হৈছে আমি দেখিবলৈ পাইছোঁ, কিন্তু তেওঁলোকৰ ওচৰত কোনো চলিউশ্যন নাই। আজি অকল ভাৰতত নহয়, ভাৰতবৰ্ষৰ বাহিৰত যিসকল ভাৰতীয় বিভিন্ন দেশত তেওঁলোক কাম কৰি আছে, বিভিন্ন কোম্পানীতে হওক বা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানতে হওক, আজি আমি গম পাইছোঁ যে তাৰ পৰাও তেওঁলোকৰ চাকৰি কৰ্তন হ'ব। আজি কুৱেইটৰ নিচিনা এটা দেশত অকল ৮ লাখ চাকৰি ভাৰতীয় নিবনুৱাৰ তাত সৃষ্টি হ'ব। গতিকে সেই যে ৮ লাখ মানুহ অকল কুৱেইটৰ পৰা আহিব, তেওঁলোক ক'ত যাব? ঠিক তেনেকৈ বিশ্বব্যাপী তেওঁলোক লাখ লাখ নিবনুৱা সৃষ্টি হৈছে, তেওঁলোক আকৌ ভাৰতত আহিছে। কৰোণাৰ কাৰণে আমি গম পোৱা মতে অসমত অকল প্ৰায় ১২ লাখতকৈ বেছি আমাক যুৱক যুৱতীসকল বিভিন্ন ৰাজ্যৰ পৰা আকৌ অসমত আহিছে। এই যে সমস্যাবোৰ সৃষ্টি হৈছে, এই সমস্যাবোৰ সমাধান কোনে দিব? সমাধান না সৰ্বানন্দ সোণোৱালৰ ওচৰত আছে, না হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আছে, না নৰেন্দ্ৰ মোদীৰ ওচৰত আছে। আজিৰ দিনত কৰোণাৰ সময়ত প্ৰায় ১২ কোটি নিবনুৱা বেছিকৈ সৃষ্টি হৈছে, বাঢ়ি বাঢ়ি এতিয়া টোটেল ৩০ কোটিতকৈ বেছি ভাৰতবৰ্ষত নিবনুৱা হৈছে।
গতিকে এই সমস্যাখিনি যদি সমাধান কৰিব লাগে এই বিজেপি চৰকাৰ আমি গাদীৰ পৰা ঘূৰি পেলাব লাগিব এই কথাখিনি আমাক যুৱক যুৱতীসকলে বুজি পাব লাগিব আৰু বিজেপিৰ বিৰুদ্ধে আমি মাৰ বান্ধি আমি থিয় হ'ব লাগিব আজি কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিবোৰ গ্ৰুপ এ চাকৰি তাত প্ৰায় 20,000 পদ খালী আছে গ্ৰুপ বি চাকৰিত প্ৰায় 90,000 পদ খালী আছে গ্ৰুপ চিত প্ৰায় 6 লাখ পদ খালী আছে কিন্তু আমি ক'ৰবাত এডভাৰটাইজ দেখিছোঁনে 10,000 নাই আজি ৰেলৱেত প্ৰায় 8 লাখ পোষ্ট খালী আছে আজি UPSCত কেইদিনমান আগত ৰিজাল্ট ওলাইছে আমি সকলো অসমবাসী আমি গৰ্বিত যে অসমৰ পৰা প্ৰায় আমাৰ 4জন যুৱক যুৱতী তাত স্থান পাইছে কিন্তু এটা কথা আমি গম পাইছোঁ যে UPSCত এইবাৰ 796টা পোষ্টৰ কাৰণে তেওঁলোকে টোটেল যুৱক যুৱতীসকলক চাকৰি দিছে তাৰ বিপৰীতে 2014ত যেতিয়া কেন্দ্ৰীয় চৰকাৰ আছিল কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আছিল তেতিয়া প্ৰায় 1300তকৈ বেছি যুৱক যুৱতীসকলে UPSC চিভিল ছাৰ্ভিচত চাকৰি পাইছিল গতিকে এই কথাখিনি আমি আজি ৰাইজৰ মাজত এই কাৰণে আনিছোঁ যে এই সময়খিনিত যদি আমি আগবাঢ়ি নাহোঁ আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি যদি এটা সকলো ৰাইজক যদি আমি কথাখিনি বুজাব নোৱাৰোঁ ৰাইজে যদি মাৰ বান্ধি থিয় নহয় তেতিয়াহ'লে বিশেষকৈ অসমৰ আৰু ভাৰতবৰ্ষৰ যুৱ সমাজৰ ভৱিষ্যত আমাৰ অন্ধকাৰ গতিকে আমি নিজৰ ভৱিষ্যতৰ স্বাৰ্থত এই চৰকাৰৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব ধন্যবাদ জয় অসম জয় হিন্দ নিউজ ডেস্ক ৰিপৰ্ট NES 24/7 লাইভ